ঘোলা পানীৰে পৰিপূৰ্ণ বোকাময় দিশত সফল নহল ভাৰতীয় নৌসেনা। বিপৰীতে সাফল্যৰ কৃতিত্ব SDRFৰ। এটুকুৰা বিশাল চুম্বক। এই চুম্বক টুকুৰাই দিখৌ নৈৰ অটল গহ্বৰত বিগত 4টা দিনৰ সীমাহীন উৎকণ্ঠাৰ অৱসান ঘটাই সন্ধান উলিয়ালে অভিশপ্ত গাড়ীখনৰ। আৰু তাৰ পিছৰ দৃশ্য এয়া। লাহে লাহে ৰছীৰে টানি অনা AS01 BQ 9788 নম্বৰৰ বগা ছুইফ্ট ডিজায়াৰ গাড়ীখন লাহে লাহে ভাঙি উঠিছে নৈৰ বক্ষত। নেৰানেপেৰা প্ৰচেষ্টাৰে SDRF আৰু NDRFৰ জোৱান কৰ্মীয়ে গাড়ীখন পাৰলৈ উঠাইছে। আৰু অৱশেষত গাড়ীখনৰ পৰা বাহিৰলৈ উলিয়াই অনা হৈছে দুৰ্ভগীয়া হৰেণ বৰা, তেওঁৰ পত্নী ফুনু বৰা, মাতৃ পুনৌ বৰা আৰু দুই জীয়ৰী ক্ৰমে চিম্পী আৰু মুনমীৰ প্ৰাণহীন শৰীৰকেইটা। ফুলি কিম্ভূত কিমাকাৰ ৰূপ লোৱা শৰীৰকেইটাৰ পৰা তেতিয়া ওলাইছিল দুৰ্গন্ধ। এয়া এক অবৰ্ণনীয় পৰিৱেশ। কিন্তু ঘটনাৰ পঞ্চম দিনটোত কিদৰে সফল হল এই উদ্ধাৰ কাৰ্য? মঙলবাৰে ঘটনাৰ চতুৰ্থ দিন ব্যৰ্থ হৈছিল বিশাখাপট্টনমৰ পৰা অহা ভাৰতীয় নৌসেনাৰ 10জনীয়া উদ্ধাৰকাৰী দলটো। তাৰ পিছত বুধবাৰে পুৱা পুনৰ দিখৌত নামে ভাৰতীয় নৌসেনাৰ দলটোৰ লগতে NDRF আৰু SDRFৰ দুবাৰু আৰু নাওবোৰ। কিন্তু SDRFৰ দলটোৱে অৱলম্বন কৰিছিল এক বিশেষ কৌশল। ডিব্ৰুগড়ৰ পৰা অনা প্ৰায় 20 কিলোগ্ৰাম ওজনৰ এটুকুৰা চুম্বক দীঘল ৰছীত বান্ধি গভীৰ পানীত ডুবাই আগবাঢ়িছিল SDRFৰ দুবাৰু আৰু নাওবোৰ। আৰু সফল হল এই কৌশল। চুম্বক টুকুৰা প্ৰথমে লাগি ধৰে গাড়ীখনৰ বনেটত। তাৰ পিছতেই SDRFৰ দিলীপ ওৰাং নামৰ এজন দুবাৰুৱে গাড়ীখনৰ সন্ধান উলিয়ায়। শনিবাৰে যি স্থানত গাড়ীখন ডুব গৈছিল তাৰ পৰা প্ৰায় 300 মিটাৰ নিলগত দিখৌৰ মথৰিৰ বাওঁ দিশত ওলাই গাড়ীখনৰ সন্ধান। সেই সময়ত দিলীপ ওৰাঙৰ লগত আছিল SDRFৰ গুৱাহাটী ডিভিজনৰ পংকজ সুব্বা নামৰ আন এজন দুবাৰু। প্ৰথম মই গৈ পিনি বনেটটো ধৰা পালোঁ। তাৰপিছত দেখিলোঁ চকা আছে, চকা কাষত থকা ৰডো আছে। মোৰ হাতত ৰছী নাছিলে তেতিয়া, মই চেফটি ৰছী লৈ যোৱা নাই। যে এক্সট্ৰা ৰছী লোৱাৰ কাৰণে ওপৰত গ'লোঁ। ছাৰজনক ক'লোঁ, ছাৰ মই গাড়ীটো কনফাৰ্ম হয়, ৰছী এটা দিয়ক, মই মাৰি থৈ আহোঁ। তাৰ পিছতেই ৰছীৰে গাড়ীখন বন্ধাৰ পিছত প্ৰথমেই উঠি আহে গাড়ীৰ বাম্পাৰডাল। পুনৰ তললৈ নামি যায় SDRFৰ দুবাৰু কেইজন। কেইবাডালো ৰছীৰে গাড়ীখনৰ চকাবোৰত বন্ধা হয় আৰু লাহে লাহে সফল হয় এই উদ্ধাৰ কাৰ্য। পাৰলৈ উঠোৱাৰ পিছত দেখা গ'ল গাড়ীখনৰ পিছফালৰ আইনা ভগা আছিল। পিছফালৰ আসনত মাকৰ সৈতে বহা দুই কন্যা চিম্পী আৰু মুনমীয়ে পিছফালৰ পৰাই সাৱটি ধৰি আছিল চালকৰ আসনত বহা দেউতাক হৰেণ বৰাক। চালকৰ আসনৰ কাষৰ আসনত বহিছিল হৰেণ বৰাৰ বৃদ্ধা মাতৃ পুনৌ বৰা। তাত গৈ দেখিলোঁ মানে দেউতাকে তেওঁৰ ছোৱালী দুজনীক হাতত মাৰি তেওঁ ধৰি মেলি ধৰি আছে। ধৰি থকা মই প্ৰত্যক্ষ দেখিলোঁ। বহুত দুখৰ কথা, আৰু যেন আৰু এনেকুৱা আৰু নহওক। এই শোকাকুল পৰিস্থিতিৰ মাজতে মৃতদেহ চমজি ল'বলৈ অহা বৰা পৰিয়ালৰ আত্মীয়ই ক'লে শেষকৃত্যৰ প্ৰস্তুতিৰ কথা। সৎকাৰটো ইয়াত তেওঁলোকৰো মাটি আছে বেগিনা, তালৈ নিয়া হ'ব। এতিয়া পষ্টমৰ্টম কৰাৰ পিছত তালৈ লৈ যাব, তাতে সৎকাৰ হ'ব। যথেষ্ট কষ্ট পাইছোঁ, বিশেষকৈ এই ছোৱালীকেইজনী উঠি অহা বিশেষ বহুত কষ্ট পাইছোঁ। এতিয়া আমি সৎকাৰখিনি কৰিবলৈ সুবিধাটো আমি জেগা এটা ঠিক কৰিছোঁ। এই টোপ এটা আছে, তাতে মাটি আছে, তাতে। অৱশেষত উদ্ধাৰ হ'ল দুৰ্ভগীয়া পৰিয়ালটোৰ 5 সদস্যৰ মৃতদেহ। বিগত 4টা দিনৰ ব্যয়বহুল অভিযানৰ শেষত এটুকুৰা চুম্বকেই দেখুৱালে সাফল্যৰ